মাজুলী 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 পৃথিৱীৰ বিখ্যাত নদীদ্বীপ মাজুলীলৈ মোৰ মৰমৰ ৰবীন ককাইদেউ আৰু মই ওলালোঁ এটি বিশেষ কামত। ভাবিলোঁ সুন্দৰ সুন্দৰ মনোমোহা দৃশ্যবোৰ মোৰ মোবাইল ফোনতে আবদ্ধ কৰি লওঁ আৰু সেই ভিডিঅ'টোৱে আজি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। কণমানিকেইটা সৰুৰ পৰাই পানীৰ লগত খেলিবলৈ জানে। তেওঁলোক সৰুৰ পৰাই কৃষিৰ লগত জড়িত হৈ পৰে বা বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত হৈ পৰিব লগা হয়। ইমান সুন্দৰ দৃশ্য চাই থাকিবলৈ মন গৈছিল সেই সময়ত। মাজুলীয়ে নদীদ্বীপ আকাৰ লোৱা আগতেই দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখিনিক মজলী বা মাজালী বুলি কোৱা হৈছিল। কি যে সুন্দৰ পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত, তাৰ মাজত কেইটিমান ঘৰ আৰু তাতে বাস কৰে আমাৰ নিচিনা কিছুমান লোকে। সঁচাকৈ দেখি মনোমোহা হৈ পৰিছিলোঁ। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে মাজুলীৰ নামৰ উৎপত্তিৰ দিশত এক সন্ধি ভাঙি দেখুৱাইছিল যে মা যোগ জুলি অৰ্থাৎ মাজুলী, য'ত মা মানে মা লক্ষ্মী আৰু জুলি মানে জুলুঙা বা ভঁৰাল। এইখনে হৈছে ঐতিহ্য আলোকেৰে জোনাক হৈ থকা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন কলা সংস্কৃতিৰ মিলনভূমি মাজুলী। বৰ্তমান ইয়াৰ জনসংখ্যা 1,67,304 জন। লোকসংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকৈ চহকী। বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক বাৰে ৰহণীয়া কৰি তোলে। সত্ৰীয়া সংস্কৃতি, গীত মাত, খোল তাল ভাওনা ৰাস আৰু মিচিং গাঁৱৰ পৰা ভাহি অহা ঐনিতমৰ সুৰ। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰই হ'ল মাজুলী। পঞ্চদশ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাজুলীৰ ধোৱাহাট বেলগুৰিত প্ৰথম সত্ৰ পাতি ভক্তি ধৰ্মৰ সুকীয়া মাত্ৰা আগবঢ়াই দিছিল। মাজুলীৰ বিশেষ 4খন সত্ৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ, গড়মূৰ সত্ৰ আৰু দক্ষিণপাট সত্ৰ। আজি আপোনালোকক তাৰে দুখনমান সত্ৰলৈ লৈ যাব বিচাৰিছোঁ। এয়া আউনীআটী সত্ৰৰ কিছু পৰিৱেশ আপোনালোকৰ আগলৈ আগবঢ়াই দিলোঁ। যিসকলে কৰিছিলে এনেকুৱা ধাৰাবাহিক হিচাপে যদি উত্তৰ পুৰুষে কৰিবলৈহেঁতেন, মানে এনেকুৱা শিল্পী থাকিলে হয় যিটো ভাবিবই নোৱাৰি। তাৰমানে এয়া আমাৰ ধন ভঁৰাল, এয়া আমাৰ চাউল ভঁৰাল। সত্ৰৰ খাজানা পাতিৰ যি কাঁহী বাতি কাপোৰ গামোচা সত্ৰৰ যিটো মাটিৰ খাজানা আহে ইয়াত জমা হ'ব, প্ৰভুক অৱগত কৰিব লাগিব। আৰু যিখিনি খাতৰ পৰা ধান আহে, চাউল আহে, দাইল চাউল কিবা কিবি বহুত ইয়াত জমা হয়। প্ৰভুক কথাটোকে অৱগত কৰিব লাগিব। তাৰপাছত সিদ্ধান্ত কৰি দিব প্ৰভুৱে। এয়া হৈছে আউনীআটী সত্ৰৰ মূল নামঘৰ। ব'লকচোন আউনীআটী সত্ৰৰ মূল নামঘৰৰ ভিতৰলৈ আমি সোমাই যাওঁ।
এটা মিঠা কোমল সুৰ, যোনটো সুৰ শুনি হয়তো ময়ো অকণমান সময়ৰ কাৰণে ৰৈ গৈছিলোঁ আৰু মোৰ মোবাইল ফোনটো উলিয়াই তেখেতক ভিডিঅ' কৰিবলৈ ওচৰলৈ গৈছিলোঁ। আৰু তেখেতে সন্ধিয়া পৰত পঢ়ি আছিল সাঁচিপাতৰ সেই ভাগৱতৰ সুন্দৰ কথাবোৰ। এই ভাগ তুলসীৰ খুঁটা। বহু বছৰৰ আগতেই ব্ৰহ্মপুত্ৰ দি উটি আহিছিল এই ভাগ তুলসীৰ খুঁটা। এয়া গড়মূৰ বৰসত্ৰ। গড়মূৰ বৰসত্ৰৰ কিছু দৃশ্য আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। ভজু হেন দেব যদুপতি, ভজু হেন দেব যদুপতি। গড়মূৰ সত্ৰৰ এই পৰিৱেশটো দেখি অকণমান হ'লেও থমকি ৰ'লোঁ, কাৰণ লোক সংস্কৃতিৰ লগত অকণমানকৈ হ'লেও নিজকে সাঙুৰি ৰাখোঁ। যেনেকৈ এবাৰ বিহু নাপালোঁ, হয়তো এবাৰ ৰাসো নাপাম। চামগুৰি সত্ৰৰ মুখাশিল্পবোৰ আৰু
প্ৰতিখন সত্ৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাসৰ স্থলীবোৰ এবাৰ ম্লান হ'ব বা নিশব্দ হৈ ৰ'ব। মাজুলী মানেই চাংঘৰ, এখনি সুন্দৰ ঘৰ, এখন মৰমৰ কাৰেংঘৰ। চাওকচোন এই ঘৰখন। আগৰ পৰিৱেশবিলাক চাই চাগে অনুভৱ কৰিব পাৰিছে মই বৰ্তমান ক'ত উপস্থিত আছোঁ। হয়, মই মাজুলীত উপস্থিত আছোঁ। আচলতে এইটো কোনো ধৰণৰ ব্লগ নহয় বা কোনো ধৰণৰ ইণ্টাৰভিউ নহয়। মই আহিছিলোঁ এটা বিশেষ কাৰণত মাজুলীলৈ, আৰু মৰমৰ বা এজনী ঘৰত আমি আজি 2 দিন ধৰি ইয়াতে আছোঁ। আৰু বিশেষকৈ কোননো সেইজনী বা আগৰ বস্তুখিনি দেখি চাগে ঘৰখন দেখি অকণমান হ'লেও আপোনালোকৰ মনত উৎকণ্ঠা হৈছে, আৰু সেইজনী হ'ল আমাৰ মৰমৰ চুমকাবা। এয়া আমাৰ চুমকাবা, আৰু চুমকাবাৰ বিশেষত্ব কি আপোনালোকে সকলোৱে জানে। চুমকাবাক বহুতেই চিনি পায়, চিনি পোৱা মানুহ খুব কম আছে। আৰু সেইহেতু মই ভাবিলোঁ চুমকাবাহঁতৰ যিখন ঘৰ আৰু চুমকাবাৰ যিখিনি বস্তু এবাৰ ভালকৈ আমি চাই দিওঁ আহক। সকলোবোৰৰ মালিক হ'ল চুমকাবা। সৰুৰ পৰাই এতিয়ালৈকে অসমৰ বিভিন্নখন মঞ্চৰ পৰা বিহু কুঁৱৰীৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল চুমকাবাই, আৰু তাৰে এয়া সাঁচি থোৱা পুৰস্কাৰসমূহৰ কিছু দৃশ্য। এনেই ড্ৰেছটো দেখি কেনেকুৱা লাগিছে বাৰু? ড্ৰেছটো দেখি চাগে লাগিছে আৱতৰা বতৰত বিহু ড্ৰেছ। আচলতে কোনো ধৰণৰ ফটোশ্বুট বা কিবা কাৰণে নহয়, এটি বিশেষ ভিডিঅ'ৰ কাৰণে এইটো ড্ৰেছ আৱতৰত পিন্ধিব লগা হ'ল। এবাৰ বিহু নাপালোৱে। মই বৰ্তমানো মাজুলীতে আছোঁ, চুমকাবাহঁতৰ ঘৰত। আমাৰ ৰবীন ককাইদেউ বহি আছে আমন জীৱন কৰি। আজি পাৰ্টিটো দিব বাৰু, পাৰ্টি এটা দিয়াৰ অকেজন আছে। চুমকাবা, এতিয়া চুমকাবা এণ্ট্ৰি দিব। এয়া চুমকাবা ৰেডি। কোনো ধৰণৰ কভাৰ ভিডিঅ' নহয়, কোনো ধৰণৰ ফটোশ্বুট নহয়, এটি বিশেষ ভিডিঅ'। সেইটো কি নকওঁ। এয়া চুমকাবাৰ মাক আৰু দেউতাক, অৰ্থাৎ মোৰ খুৰা খুৰী। সকলোৱে কয় মাজুলীৰ মানুহখিনি বোলে বৰ মৰমীয়াল। এইবাৰ প্ৰমাণ নিজেই পাই আহিলোঁ। ঐ এয়া হ'ল মাজুলীৰ গাভৰু চুমকাবাৰ কিছু নিজস্ব ষ্টাইল। সপোন নগৰী তুমি মাজুলী গাভৰু,
তুমি মাজুলী গাভৰু মাজুলীৰে বুকুত প্ৰণয়ৰে ফাকু এৰি কিদৰেনো তোমাক কাষৰতে থাকোঁ সপোনৰ নগৰীত তুমি মাজুলী গাভৰু তুমি মাজুলী গাভৰু বুকুত ফুলি থকা তুমি এপাহি সোণাৰু তুমি এপাহি সোণাৰু মাজুলীৰ খাদ্য সঁচাই শলাগ ল'বলগীয়া মাজুলীত এখন লোকেল KFC আছে আৰু এয়া KFCৰ খানা আৰু এয়া চুমকাবাৰ দেউতা অৰ্থাৎ মোৰ খুৰা দেউৱে বনোৱা হাঁহৰ মাংস আৰু লগতে এয়া চুমকাবাহঁতৰ মেও মেওটো মাজুলীৰ পৰা অহা ইচ্ছা নাছিল যদিও ঘৰখনলৈ উভতি আহিব লগা হ'ল আকৌ উভতি আহিলোঁ নদীৰ দ্বীপ মাজুলীৰ পৰা ঘৰলৈ ফেৰী যোগেদি ঐতিহ্য আলোকে জোনাক হৈ থকা মাজুলীৰ কৃষ্টি সভ্যতা দেখি সদায় সৰুৰ পৰাই আপ্লুত হৈ থাকোঁ আৰু সেই মাজুলীক এৰি ব্ৰহ্মপুত্ৰৰ বুকু মাজেদি আমি আহি আছিলোঁ ঘৰলৈ আৰু তাৰপিছত এখন ছবি এইখন যিখন ভিডিঅ' নকৰি মই ৰখিবই নোৱাৰিলোঁ চাওকচোন কেনেধৰণে এই জীৱটোৱে নাৱত উঠিবলৈ মন নকৰা স্বত্তেও আমাৰ মানুহ জাতিটোৱে টানি আজৰি তাক উঠাই দিছে নাওখনত আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি সঁচাকৈ চাই ভাল পালে এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মোৰ লগত জড়িত বা সংস্কৃতিৰ লগত জড়িত যিকোনো ভিডিঅ'বিলাক মই আপলোড কৰি থাকোঁ আৰু আপোনালোকে ভিডিঅ'সমূহ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰাৰ লগতে কিনাৰৰ বেল আইকনটো দবাই ৰাখিব